Body. Oi. Ọঘৰী মানুহ বহা দি বহিছে দেই। Hey guys, good morning. সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চাওক কিমান ৰাতি হৈ আছে, পুৰা 3:30 বাজিছে। তো ইমান সোনকালে কিয় উঠিলোঁ আৰু এটা ৰিজন আছে। এইজনী চাওক পুৰা ড্ৰাট ব্ৰাছ কৰি আছে 3:30 বজাত, কিহৰ কাৰণে কৰি আছে আপোনালোকক মই জনাই আছোঁ অলপ দেৰিকৈ। তো চাই থাকিব দেই। কি খাবলৈ লৈছে? চাই খাই তাই বোলে খাব যদি আহিব। মোৰ মানে কি চৰি হৈ গ'লে মই কথা ক'ব পৰা নাই, মানে একদম মোৰ টেটুটোত ধৰি ধৰি কিয় উঠিছোঁ সেইখিনি মই কিন্তু পিছত কম। ফাইনেলি আমি ৰেডি হৈ গ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ। বাকী ক'ত যাম সেইখিনি অকণমান দেৰিকৈ ক'ম। চব যাব আগবঢ়াই দিবলৈ এতিয়া। টাটা। গোটেই গাড়ী ভৰ্তি হৈ আহিছে আমাক আগবঢ়াই দিবলৈ। তো আমি যদি যাম ক'ত যাম, একচুৱেলি আমি পিকনিক যাম। ক'ত যাম সেইটো নকওঁ দেই, সেইটো বাৰু অলপ দেৰিকৈ ক'ম। কিন্তু তো আমি বাইপাছ পাই গ'লোঁ, গাড়ীৰ কাৰণে ৰৈ আছোঁ। লগৰ সোপা আহি আছে, বাকী এইসকলে আমাক থ'ব আহিছে। তো আমি পানীমূৰ পাই গ'লোহি। বাকী সুন্দৰ পৰিৱেশ আপোনালোকক মই দেখাই আছোঁ। তো মই ভালকৈ দেখাম আপোনালোকক, এতিয়া ভালকৈ দেখাব একো পৰা নাই বাৰু। আহি জাষ্ট পাইছোঁহে, গাড়ীৰ পৰা নামিছোঁ। বাকী এয়া আমাৰ পিকনিকৰ কি কয় গ্ৰুপ, আমাৰ গ্ৰুপটো এইটো আছে। বাকী জেগা চাব লাগিব। দেখাটো পাইছে নিশ্চয় সুন্দৰ এটা পৰিৱেশ আছে ইয়াতে। মই কমপ্লিট দেখাবলৈ চেষ্টা কৰিম। পিকনিক পাৰ্টি বহুত আহিছে, বোলে বহুত ভাল লাগিছে। তো আপোনালোকক মই দেখাম যিমানখিনি পাৰোঁ। তো চাই থাকিব দেই, সহযোগ কৰি থাকিব, একদম স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাব। মজা লাগি আছে প্লেচটো, কেনেকুৱা লাগিছে ক'ব। পানীবোৰ মানুহে অলপ বিচাৰি বিচাৰি আহি পাইছোঁ। ওচৰৰ ওপৰত সোমাই আছে। সঁচা অৰ্থত কাম কৰিছে দেই, ইহঁত দুজনীয়ে সঁচাকৈ কাম কৰিছে। দেখিবলৈ লাগে কিন্তু একো নকয় সিহঁতি, মানে খালি কেমেৰাটো দিবলৈ লাগে সিহঁতক। এইকেইজনী চেনী মাইকত বহিছে, গছৰ ডালৰ ওপৰত বহি আছে দেই।
লাইনটো ছেকেণ্ডলি বহিবৰ কাৰণে ৰেডি হৈ আছে খাব আৰু লাইন পাতিব ৰখি আছে পজ দি আছে ফটো দিবলৈ চলি আছে সংগীতা হেল্প কৰি দিছে দেই মেমক আৰু এফালে লক্ষ্মী বৌ আমি ব্ৰেড চিনি নাপাওঁ পানী কি পানী মূৰত আহিহে ব্ৰেড চিনি পাইছোঁ আকৌ সংগীতা থ্ৰুৱেদি আৰু গাখীৰ চাহ আমি এতিয়া ফুৰিব আহি আছোঁ ফটোখন উঠিলে গম পাবি নহয় কেনেকুৱা লাগিছে ভাল লাগি আছে তই ফোন কেমেৰা কৰচোন মই চচু হাই গাইজ কি খবৰ হাই গাইজ কি খবৰ বহুত লেটকৈ সুধিছে হা তুলিকে মানে সুধিব পাহৰি থাকিলোঁ ন তো এতিয়া আমি আমাৰ ফটোশ্বুট চলি আছে তো গতিকে আপোনালোকে আমি এনজয় কৰোঁ আপোনালোকে আমাৰ লগত এনজয় কৰি থাকক কেমেৰামেন লেডিজ হয় দেই আমাৰ পুৰা ফটো দিবলৈ মই দুখনমান উঠিলোঁ বাৰু বাকী পষ্ট দেখিছতো ইয়াত বহি উঠিব ধুনীয়া হ'ব সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় আহিব পানী মূৰ জেগাখিনি আপোনালোকে পাইছে ন প্লেচটো সকলোৱে পৰিচিত জেগা তো যিসকল অহা নাই ন সেইসকলক কৈছোঁ যে এবাৰ আহিব পিকনিক জেগা পিকনিকৰ কাৰণে মষ্ট বেষ্ট জেগা হয় তো ফাৰ্ষ্ট টাইম উঠিছোঁ চ' বহুত বেছি ভয় লাগি আছে
এয়া ভাত খাবলৈ পূৰা ৰেডি হৈ গ'ল চবে খাই আছে বাৰু এয়া মাছ ল'বলৈ দুটা বাতি লৈ ৰখি আছে ফাইনেলি খাই কৰি হৈ গৈছে এতিয়া আমাক বাচন চাচন ধুব লগা আছে বাচন চাচন ধুই কৰি লৈ তাৰপিছত আমি ঘৰা ঘূৰি যাম তো যাওঁতে কওঁতে হয়তো দেৰি হ'ব এতিয়া 4টালৈ আৰু 7 মিনিটমান আছে তো হয়তো ৰাতিয়ে হৈ যাবগৈ হয়তো নহয় একচুৱেলি ৰাতিয়ে হৈ যাবগৈ বাকী প্লেচটো কেনেকুৱা লাগিলে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ চাব যোনসকল মোৰ চেনেলটো নতুন আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব অ'কে এতিয়া বাচন ধুবলৈ গৈ আছে দেই হিমাক্ষী আৰু তুলিকে বহুত বেছি কষ্ট কৰিছে দেই সকলো খাই বৈ লৈ সকল পিকনিক চিকনিক এনজয় ফুল্লি কৰিলোঁ তো এতিয়া গাড়ী ষ্টাৰ্ট দিছে আমি যাওঁ আৰু আগলৈ যাওঁ মানুহৰ ভিৰ কমিছে কিন্তু তথাপিতো বহুত মানুহ এতিয়াও বাকী আছে যাবলৈ তো আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ লেট হ'ল খোৱাটো মৰ্ণিং কম টাইম নহ'লে মানে পিকনিকৰ যিহেতু যি তেল লাগি আছিলে চবৰে বাকী আমি আহি আছোঁ খোজকাঢ়ি গাড়ী আহি আছে পিছত নেটটো নচলে নেট মুনবাই কৈছে নেট নাই দেই ভাগৰ লাগিছে সকলোৰে বিশেষকৈ আমাৰ বাইদেউকেইজনীয়ে খুব কাম কৰিছে দেই গোটেই পিকনিক ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে এওঁলোকৰ সহযোগিতা বেছি আছে বাৰু কিন্তু কোনেও চিকাৰ নাকাহে তো গতিকে আপোনালোকে ভিডিঅ'টো নাচাব হা বাকী আমি ৰাওনাও হ'ম আৰু এতিয়া হয় এইটো দে কোনটো আৰু এটা